জীৱনত মোৰ এটা নতুন এক্সপিৰিয়েন্স এই যে টুকৰিটো যে এটা যে থৈ দিছি কি কাৰণত থৈ দিছে আপোনালোকে হয়তো নাজানে মও জানা নাছিলো আজি হে গম পালো তাৰমানে বাগানৰ মাজত এনেকে টুকৰিগিলা কিয় থৈ দেই নামি দিলো ঠাকুৰবাৰী আৰু ঠাকুৰবাৰীত মানে একচুৱেলি মই ৰঙাপাৰাতে নামিব লাগিছিল কিন্তু ঠাকুৰবাৰীক লৈকে আহি গেলো মানে বৰ্তমান মেইন ৰাস্তা পাই গেলো আৰু এই মেইন ৰাস্তাত কিবা গাড়ী পাও না নাপাও চাই লওক এফালে ৰেলৰ ঘড়ীত টাইম দেখা পাইছে আপোনালোকে 23:34 মানে 11:34 হ'ল বাইকখনটো থৈ গৈছিলো গাইছ এই জেগাখিনিতে কিন্তু ইটাকলৈ ধৰক বাইক নাই চোৰে হ'ল না কি হ'ল ভাই ক'ব নোৱাৰো আৰু এইখানি জেগাতে বাইকখন থৈছিলো কিন্তু গাইছ গুড মৰ্নিং সকলোকে আৰু স্বাগতম জনাইছো মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি আৰু এতিয়া বঢ়িয়াকে ওলাই আহিছো কামত যোৱাৰ কাৰণে আৰু এতিয়া বৰ্তমান মই যাই আছো ষ্টেচনক লাগি কাৰণ 6:30 বজাত আছে ট্ৰেইন এতিয়া বাজিল বৰ্তমান 6 আৰু মোৰ বেকগ্ৰাউণ্ডে নাজাৰাটো চাক না গাইছ মানে চতুৰ মাহে পৰিবাৰ হ'ল ফাগুনৰ মাছে যাই ফেলে এতিয়াকলৈ কুঁৱলী আছে সদায় আজিতো একদম হেভি কুঁৱলী দিছে কালি অলপমান কিনকিনে বৰষুণো দিছিল কিন্তু আজি দেখোন আকৌ কুঁৱলী আৰম্ভ হৈ গৈছে আৰু এতিয়া মোৰ লুকটো চাক গাইছ কেনেকুৱা লাগছি মানে যিটো ঠাণ্ডা দিছি না এই লুকত দেখলি না অৱস্থা নাই তুই এতিয়া বলক ষ্টেচনক লাগি যাই আছো ট্ৰেইনৰ ঘড়ীত টাইম দেখা পাইছি 6 হ'ল 26 আৰু হ'ল 27 মানে এতিয়া বৰ্তমান আছে 3 মিনিট আৰু এফালে যাব লাগিব প্লেটফৰ্ম মই পাই গেলো ষ্টেচন আৰু 3 মিনিট আছে মাত্ৰ একদম দাউৰা দাউৰিকে উঠি যাওঁ ট্ৰেইনত মানে ট্ৰেইন সোমাবই আৰু যিখন ট্ৰেইনত যাত্ৰা হৈ আছে ট্ৰেইনখন ৰঙিয়াৰ পৰা ষ্টাৰ্টিং আৰু তাকে লাগি যাই আছে মানে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙত লাগি যায় এফালে গাড়ী বজাই দিলে হৰাণ আৰু এখানে হৈছে ট্ৰেইন মানে ট্ৰেইনখন বহুত পিছত ৰাখি থৈ দিয়ে কি কাৰণ ক'ব নোৱাৰো যে গাড়ী ষ্টাৰ্ট হ'ব আৰু মই উঠিব পাৰিম তো ওচৰ পাছ যিহেতু টেনশ্যন নাই মানে গাইছ ট্ৰেইনখন ইমান পিছত ৰখাৰ কাৰণ এটাই আগত আহি ৰখি থাকে ৰঙিয়া ডিব্ৰুগড় মানে ৰঙিয়াৰ পৰা ডিব্ৰুগড় যিখন ট্ৰেইন যায় সেইখন ট্ৰেইন ৰখি থাকে সেইখন ট্ৰেইন যায় প্ৰায় 5:30 বজাত যায় আৰু এখন যায় 6:30 বজাত তো 1 ঘণ্টা ডিষ্টেঞ্চ যিহেতু এখনো অলপমান পিছত থৈ দিয়ে আৰু সেইখনক আগত থৈ দিয়ে সেইখন ওলাই যোৱাৰ পিছত এখন আৰু আৰামত গুচি যাব পাৰে আৰু এতিয়া বৰ্তমান আমাৰ ৰঙিয়া ষ্টেচন বাই বাই দিয়াৰ সময় হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ ৰঙিয়া ষ্টেচন বাই বাই দি যাই আছোঁ আগবাঢ়ি আৰু এফালে বৰ্তমান আহি পাই গেলো ওদালগুৰি আৰু ওদালগুৰিত এখন কি ট্ৰেইন ৰখি আছে দেখছি নে ডিব্ৰুগড় হাওৰা কামৰূপ এক্সপ্ৰেছ ৰখি আছে গাইছ মানে কামৰূপখন না কিছুমান দিন গুৱাহাটী হয় কিছুমান দিন এপাণ্ডে আহে কোনদিনা কোৱাই দিয়ে আহে গম নাপাওঁ আজি কিন্তু এপাণ্ডে আহিছে আৰু এইটো চাইডে নে ট্ৰেইন জাৰ্ণি কৰি কিবা এটা মজা আছে গাইছ মানে কি ধুনীয়া নেচাৰেল পৰিৱেশৰ মাজে মাজে মানে ট্ৰেইনখন যায় না বেছি হাই হুল্লা নাই বেছি হেৰি নাই এই আৰু কি ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু অলপ আগত না একদম বাগান পাম তাৰমানে এতিয়া বৰ্তমান এইগিলাখন পাই আছোঁ অলপ দেৰিকৈ না বাগান আৰম্ভ হৈ ভাল লাগে কিবা এটা আৰু বৰ্তমান ট্ৰেইন আহি সোমাই গ'ল ৰঙাপাৰা নৰ্থ ষ্টেচন আপোনালোকে চাইনবোৰ্ড দেখাই পাইছে ৰঙাপাৰা নৰ্থ আৰু ইয়াতে বৰ্তমান ট্ৰেইন সোমাই আছে আৰু ইয়াতেই নে ইঞ্জিনটো ঘূৰাই কিনে ট্ৰেইন গুচি যাব ডেকাৰগাঁও চাইডে মানে ইঞ্জিনটো আগৰ পৰাই পিছত লগাই দিব লাগে মানে গাইছ হৈ গ'ল মোৰ এটা মিষ্টেক মই নামিব লাগিছিল ৰঙাপাৰা নৰ্থতে কিন্তু গাড়ীখনো চলি গ'ল এতিয়া বৰ্তমান আগত যি ষ্টেচন আছে না সেইটো ষ্টেচনত নামিব লাগিব মানে মানুহটোৱে ফোন ধৰা নাছিলে গাইছ এতিয়া বৰ্তমান নামি দিলোঁ ঠাকুৰবাৰী আৰু ঠাকুৰবাৰীত মানে একচুৱেলি মই ৰঙাপাৰাতে নামিব লাগিছিল কিন্তু ঠাকুৰবাৰীক লৈকে আহি গ'লো মানে ট্ৰেইনখনো চলি গ'ল আৰু মানুহটোৰ লগত কমিউনিকেশ্যনটো মিলা নাছিল এতিয়া বৰ্তমান মেইন ৰাস্তা পাই গ'লো আৰু এই মেইন ৰাস্তাত কিবা গাড়ী পাওঁ না নাপাওঁ চাই লওঁ আৰু বৰ্তমান এফালে উঠি ল'লোঁ ই ৰিক্সাত মানে ডিষ্টেঞ্চটো বেছি দূৰ নহয় আৰু 2 কিলোমিটাৰমান দূৰ এই ৰঙাপাৰা আৰু এই ঠাকুৰবাৰী ষ্টেচন আৰু বৰ্তমান যাই আছোঁ ৰঙাপাৰাত দেখিৰ আৰু ই ৰিক্সাত উঠি কিনে 20 টকামান ভাড়া ল'ব বেছি নলয় আৰু পাই যাম তো আৰু এইটো দেখাই পাইছে আপোনালোকে ৰঙাপাৰা বৰ্তমান পাই গ'লোঁ আৰু ৰঙাপাৰাৰ এইখিনিয়ে মেইন পইণ্ট আৰু এইখিনি বৰ্তমান পাই গ'লোঁ আৰু এতিয়া বৰ্তমান মানুহ আহি গ'ল আৰু ফোন কৰি মানে ৰখি আছিলোঁ আৰু মই মানুহটোক আৰু এফালে গাড়ীত উঠি ল'লোঁ লৈ কিনে বৰ্তমান টাউনৰ মাজে মাজে যাই আছোঁ আৰু কিছুমান কাম আছে কামখিনি কৰি পেলাই আৰু বঢ়িয়াকৈ ঘূৰি আহিম আৰু ষ্টেচনক লাগি না কি উজ্জ্বল হয় গম নাপাওঁ আৰু এফালে পাই গ'লোঁ বৰ্তমান বাগান দেখা পাইছি না আৰু এই বাগানৰ মাজত না ভাই যাই কিনে কিবা এটা বেলেগ আল্টিমেট লাগে দেখছি না দৌ কাষে একদম শাৰী গছ আৰু দৌ কাষে একদম শাৰী বাগান আৰু এফালে দেখছি না এই যি বাগানৰ পাত তোলা মানুহগিলা যাই আছে টুকৰি লৈ এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আৰু মজা লাগে পৰিৱেশগিলা আৰু গাইছ মোৰ কাম আছিল বাগানে মানুহক ঘৰ তাতে আহিয়ে দেখা পালোঁ বাটত কিবা এটা এংকে ওলমাই থৈ দিছে আৰু কি কাৰণত বা এইটো এংকে উল্টাই থৈ দিছে সেইটো নাজানো কিন্তু আপোনালোকক যদি বাগানীয়া মানুহ নহয় তেতিয়াহ'লে আপোনালোকে জানিব আৰু কমেণ্ট কৰি জনাওকচোন গাইছ এইটো কি কাৰণত আহি থৈ দিছে এংকে বাটত আৰু গাইছ লাগি গৈছে বৰ্তমান ভোক আৰু সোমাই গ'লোঁ হোটেলত মানে ভীষণ ভোক লাগছে আৰু সন্ধিয়া হ'ব প্ৰগ্ৰেম হৈছে মানে এতিয়া বৰ্তমান মই ট্ৰেইনেই নাপাম কিহত যাওঁ একো ভাবি পোৱা নাই আৰু এখানে হৈছে হোটেল ব্ৰহ্মপুত্ৰ খোৱা লোৱা কমপ্লিট একদম মেইন ৰাস্তাৰ কাষতে বৰ্তমান আহি আছোঁ ঠেলামাৰা মানে মই মিছামাৰীত ট্ৰেইন ধৰিম বুলি ভাবিছিলোঁ কিন্তু বহুত দেৰি হৈ গ'ল গাইছ ট্ৰেইন নাপাম আৰু
আৰু ঠেলা মৰা কাম কমপ্লিট কৰিয়ে বহিলোঁ বৰ্তমান ছুপাৰত আৰু এখন ছুপাৰ যাই আছে না কোচবিহাৰ মানে আমাৰ ৰঙিয়া হৈ যাব আৰু যদি মই ট্ৰেইনত যাওঁ নহয় তেতিয়াহ'লে মই 11:30 বজালৈ ৰখিব লাগে গাইছ কিন্তু 11:30 বজালৈ কেনেকৈ ৰখোঁ এতিয়া বৰ্তমান আহি পাই গ'লোঁ ঢেকীয়াজুলি মানে মই 11:30 না ৰঙিয়াই পাই যাম আৰু এতিয়া হৈছে ঢেকীয়াজুলি টাউনৰ মাজতে বৰ্তমান যাই আছে ট্ৰেইন কেইদিনমান আগতে বাইক লৈ আহিছিলোঁ ঢেকীয়াজুলি আজি ক'বা আৰু এইটো চাইডৰ ছুপাৰগিলাত না সেনেকৈ ডাইৰেক্ট বিড়ি খাই থাকিব পাৰি কোনো ধৰণৰ টেনশ্যন নাই বিড়ি খাই চিগাৰেট খাই মদ খাই ভাং খাই চাদা খাই একো প্ৰব্লেম নাই গাইছ দেখছি না চাচাই পুরো एकदम बिंदास बिरी तानी तानी जाए ऐसे कैसे कैसे लोग रहते हैं यार यहाँ আমাৰ বিৰি টানা চাচা না অলপ কমেডিয়ান আছে হিজৰাৰ লগতো মানে অলপমান কমেডি কৰে মানে জিয়াতাৰে লগত এনেকৈ কমেডি কৰি আছে ভাল লাগে এনেকুৱা মানে বয়স যোৱাৰ পিছত না মানুহগিলা অলপ কমেডি কৰি থাকিলে আৰু বৰ্তমান আহিয়ে পাই গ'লোঁ দলগাঁও মানে দলগাঁৱৰ এইটো বালাগাঁও বুলি জেগা এটা আছে আৰু এই বালাগাঁৱতে বৰ্তমান ৰখাই দিলে গাড়ীখন এতিয়া বৰ্তমান ভাত পানী খাব আৰু যিহেতু যাব আৰু ইয়াৰ পৰা বহুত দূৰ যাব লগা আছে ইয়াতে ভাত পানী খাই ল'ব আৰু মই নাখাওঁ একচুৱেলি কাৰণ মই অলপ আগতে ভাত খাইছোঁ আপোনালোক দুখোচোৱে মই সন্ধিয়া ভাত খাইছোঁ তো এতিয়া বৰ্তমান ভাত চাত নাখাওঁ আৰু এইফালে খানা পিনা খাই কমপ্লিট কৰি গাড়ী উলিয়াই দিলাক বৰ্তমান মেইন ৰাস্তাত দেখিলে আৰু মেইন ৰাস্তাত দেখি ওলাই না বৰ্তমান গাড়ী মঙলদৈ অভিমুখে যাই আছে আৰু মঙলদৈ পাই যাম দলগাঁৱৰ পৰা মঙলদৈ যিহেতু বেছি দূৰ নহয় 20-25 কিলোমিটাৰ হ'ব আৰু মঙলদৈ পাৰ হোৱাৰ পিছতে পাই যাম বাইহাটা চাৰিআলি আৰু ইয়াতে কিবা এটা ইনচিডেণ্ট হৈছে কিবা হৈছে এক্সিডেণ্টে হ'ল নেকি মানে জাম লাগি গৈছে চাৰিওফালে একদম ডাবল পাৰ্কিং হৈ গৈছে আৰু বাছখনো লগাই দিছে একদম চাইডতে মানে আগত দেখিৰ গাড়ীগিলা না এতিয়া বৰ্তমান পাৰ হ'ব পৰা নাই কি কাৰণ বা ইমান জাম হৈছে ক'ব নোৱাৰোঁ চাৰিওফালে একদম গাড়ীয়ে লাইন লাগিছে গাইছ কি হ'ব আৰু জামত বহু সময় অপেক্ষা কৰি বৰ্তমান কিবাকৈ আহি পাই গ'ল বাইহাটা চাৰিআলি আৰু বাইহাটা চাৰিআলি পাই এতিয়া বৰ্তমান আমাৰ ৰঙিয়া ৰোডত গাড়ী সোমাই আছে আৰু এইটো হৈছে মেইন চাৰিআলি আজিকালিতো বাইপাছ হৈ গ'ল বাৰু মেইন চাৰিআলি চক এইটো আৰু অলপমান ৰাতিৰ কথা না অলপ আন্ধাৰ হৈ আছে ভিডিঅ'টো তথাপিও আপোনালোকে বৰিং নাপাওক চাই থাকক আৰু মজা পাব এতিয়া বৰ্তমান ৰঙিয়া পামেই আৰু ৰঙিয়া পাই হে কি গতি হৈ বাইকখন আছে মোৰ বাহিৰত আৰু এফালে বৰ্তমান ৰঙিয়া ফ্লাইঅভাৰ পালোঁ পাৰ হৈ এতিয়া বৰ্তমান যাই আছোঁ মানে মই ষ্টেচন ৰোডত নামিম আৰু ষ্টেচন ৰোডত নামি পেলাই না মই যাব লাগিব ষ্টেচনকলৈ কাৰণ মই যাওঁতে গৈছিলোঁ ট্ৰেইনত মই বাইকখন থৈ গৈছিলোঁ ষ্টেচনতে আৰু এতিয়া বৰ্তমান বাইক আছে নাই ভাই ক'ব নোৱাৰোঁ আৰু কি হৈ চাওক আৰু পাই গ'লোঁ বৰ্তমান ষ্টেচনৰ ৰাস্তাটো কিন্তু ই ৰিক্সা গাইছ এখনো নাই খোজ কাঢ়িব লাগিব আৰু ষ্টেচনলৈকে উপায় নাই দিনটো ইমানকেইখন ই ৰিক্সা থাকে গাইছ এতিয়াতো এখনো নাই আৰু টাইমটোও বেছি হ'ল দেখোন 11:30 বাজিল ভাই আৰু বাইকখন য'ত থৈ আছে তাতে আছে নে নাই সেইটো এটা টেনশ্যন হৈ আছে তাৰমানে আৰু বৰ্তমান এফালে প্লেটফৰ্ম পাই গ'লোঁ মানে ফ্লাইঅভাৰ দি বৰ্তমান পাৰ হৈ আছোঁ এতিয়াৰে যিহেতু মোৰ বাইকখন ইটো পাৰে থৈ থাকে না তো এতিয়া বৰ্তমান ইটো পাৰে পাৰ হ'ব লগা আছে আৰু দূৰৰ পৰা দেখা পালোঁ যে বাইকখনো নাই দেখোন গাইছ কি হ'ব ক'ব নোৱাৰোঁ আৰু এতিয়া পাৰ্কিঙৰ মানুহৰ ঘৰ য'ত না তাতে যাই কিনে খবৰ ল'ব লাগিব বাইকখন হয়তো ঠেলি লৈ যাব পাৰে যিহেতু মই হেণ্ডেল লক কৰি থোৱা নাছিলোঁ হ'লে ৰেলৰ ঘড়ীত টাইম দেখা পাইছে আপোনালোকে 23:34 মানে 11:34 হ'ল কিন্তু থৈ গৈছিলোঁ গাইছ এই জেগাখিনিতে কিন্তু এতিয়ালৈ দেখোন বাইক নাই চোৰে হ'ল না কি হ'ল ভাই ক'ব নোৱাৰোঁ আৰু এইখিনি জেগাতে বাইকখন থৈছিলোঁ কিন্তু গাইছ এতিয়া বৰ্তমান এফালে যাওঁ এফালে তাৰমানে মানুহটোৰ ঘৰ তো সি লৈ যাব পাৰে চাই লওক বা যাই কিনে আৰু ফাইনেলি এফালে বাইক পাই গ'লোঁ আৰু বাইকখন আছিল মানে মানুহটোৰ ঘৰতে ইয়াতে ইমান এটা প্ৰব্লেম নাই তাৰমানে বাইক যদি ৰৈ যায় নহয় মানুহটো নি কিনে বঢ়িয়াকৈ ঘৰত থৈ দিয়ে আৰু থাকান চাকান দি থৈ দিছে বিশ্বাস কৰে যি একদম ধুনীয়াকৈ গাড়ীখন থৈ দিছে আৰু এতিয়া বঢ়িয়াকৈ বাইক পাই গ'লোঁ যিহেতু ভিডিঅ'টো ইমানতে এৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইবটো এইকাৰণে কৰিব বহুত কষ্ট কৰোঁ আপোনালোকে দেখাই পাইছে এতিয়া প্ৰায় 12টা বাজিল আৰু 12টা বজাত মই এতিয়া বৰ্তমান ঘৰত যাই আছোঁ আৰু পুৱাই ওলাইছিলোঁ একদম 6টা বজাতে গতিকে ছাবস্ক্ৰাইবটো কৰি দিব তো টাটা বাই বাই গুড বাই